Hey guys, good morning. আমি আজি আহি গ'লো গ্ৰীণউড ৰিজৰ্টত। ইয়াতে মানে ভাবিলোঁ ইয়াতে আমি অলপমান সোমাই যাওঁ। মানে কি বহুত ধুনীয়া মানে জেগাখিনি দেখিবলৈও ধুনীয়া আৰু মানে কি ইয়াত যিটো ধুনীয়া মানে প্ৰকৃতিৰ যিটো গোন্ধ এটা মানে ভাল লাগে ইয়াতে আপোনালোকে ইয়াতে ফেমিলি লৈ আহিব পাৰে। খুবেই ধুনীয়া মানে এই ৰিজৰ্টখন দেখিবলৈও ধুনীয়া আৰু প্ৰকৃতিৰ ফালৰ পৰা উশাহ মানে কি যদি শুদ্ধ উশাহ ল'ব বিচাৰে ইয়াতে আপোনালোকে আহিব পাৰে। একদম ধুনীয়া ৱেভ এটা পোৱা যায় ইয়াতে, একদম নক'ব আৰু গাইজ। ধুনীয়াকৈ এতিয়া দুইটাই ভাগৰ লাগি গ'ল। ৰিজৰ্ট গ্ৰীণউড ৰিজৰ্ট ভালেই নে গোটেইখিনি ভাল, আপোনালোকে চাব পাৰে। দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। মানে যিমান ভাষা নিশিকিলোঁ সেইকাৰণে মানে কষ্ট হয় অলপ। বড়ো নিশিকিলোঁ, অসমীয়াও নিশিকিলোঁ, ইংলিছটোতো ক'বই নালাগে, বুজিয়ে পায় আমাক ইংলিছটো। স্পিকিং কৰিব নোৱাৰে না, ইনচাল্ট নিজকে দিব লাগিব। জীৱনত এখন শিকিলে যেতিয়া ইউটিউব কৰি শিকিব লাগিব, হয়নে নাই গাইজ? আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু এইবিলাক চাওক কিমান ধুনীয়া। মানে কি কেমেৰাত ইমান এটা ভাল মানে হোৱা নাই মানে যদি আপোনালোকে ইয়াতে আহে তেতিয়া মানে কি ভাল লাগিব। চকুৰে চালেই ভাল লাগিব। কেমেৰাত ইমান এটা কেপচাৰ হোৱা নাই। আইফোন হ'লে হ'ল হয়, কিন্তু এনেকুৱা আমাৰ মোবাইলবিলাক কম দামী না, সেইটো কাৰণে বেছি কেপচাৰ হোৱা নাই। এনেকুৱা হৈছে কেপচাৰ থানে পৰা আহিলে কি ৰাতি তুলিবি নেকি? আইফোনটো তুলিম ৰাতি এডিটিং কৰিব লাগিব এটাকে, বহুত টাইম লাগি যাব। নাই গাইজ, ভালে লাগিছে, মজা লাগছে চাই পেলাই। এইটো পিছ চাইডে, বেক চাইডে এইটো এই বেক চাইডে চুইমিং পুল আছে। লগতো তুলবি নেকি তই? এইটো দুটা ভিডিঅ' বনাবি লগতো তুলি দিওঁ নেকি? তই মোক ভিডিঅ' কৰি নিদিওঁ লগত। গাইজ বহুতে ধুনীয়া, ইমান আল্টিমেট মানে ঠাইখিনি, মানে মই মুখেৰে ক'ব নোৱাৰোঁ। জাষ্ট মোৰ মানে কি কেমেৰাটো বেয়া কাৰণে মানে কি ভালকৈ স্পষ্ট উঠা নাই, কেপচাৰ হোৱা নাই ভিডিঅ'বোৰ। সেইবিলাক চাব পাৰে কিমান এটা ধুনীয়া মানে কি এনেকৈ সজাইছে, মানে ভালেই লাগে, চকুৰেই ভাল লাগিছে, কিন্তু কেমেৰাৰে ভাল লগা নাই ইমান খাচ নহয় কেমেৰাটো মোৰ। মানে কি আৰু ইয়াতে নাভাবিব আপোনালোকে বহুত দাম হ'ব কিবা হ'ব, অলপতো দাম থাকিব। ইমান ডাঙৰ ৰিজৰ্টখন খুলিছে যেতিয়া অলপতো ক'ৰবাত 10-20 টকা মানে কি অলপ বেছি, ইমান বেছিও নহয় আহিব পাৰে আপোনালোকে ইয়াতে। চাওক গাইজ কিমান ধুনীয়াকৈ মানে কি সজাইছে, এইবিলাক ফটোশ্বুট কৰিব পাৰে। আৰু পিছপিনে এইটো হোটেলো আছে, আৰু লুডিং ফুডিং হৈ যায়, ইয়াতে থাকিব পাৰে। আৰু এইবিলাক চাওক মানে কি ফটোশ্বুট কৰিব বিচাৰিলে আপোনালোকে ইয়াতে ফটোশ্বুট কৰিব পাৰে। মানে একো প্ৰব্লেমেই নাই, গোটেইখিনি বস্তু ইয়াতে পোৱাই যায়। অনলি মানে খালি অলপ পইচা আৰু এইবিলাক খাব আৰু থাকিব লাগিলে, বাকী আপোনালোকে ইয়াতে এদিনত ধুনীয়াকৈ আহি এদিনত ফটোশ্বুট বা ভিডিঅ' এনেকৈ কৰিব পাৰে, থাকিব পাৰে। এনেকৈ পিছপিনে হোটেল আছে, এইটো চাব পাৰে। ভালেই লাগিছে, মানে এনেকুৱা আল্টিমেট ঠাই মই প্ৰথমে ক'তো চোৱাই নাই গাইজ। চালোঁ দিয়ক, মানে গোটেইখিনি জেগাই চালোঁ, কি ক'ম আৰু। আপোনালোকে নিজে আহি আপোনালোকে চাই যাওক, তেতিয়া গম পাব আৰু মই আৰু একো মুখেৰে নকওঁ। ভাগান মানে কি নামেই ভাগান নেকি? ভাগান নে এটা ব্ৰেণ্ড এটা এইটো একচুৱেলি ভাগন বা ভাগিন নহয়, এইটো হ'ল বাগান। জাষ্ট মানে কি আমি ভাবিছিলোঁ ভাগিন নেকি, ভাগানে হয়, কিন্তু বাগান হয় এইটো। মানে কি এইবিলাক আৰু বনাই আছে গাড়ী, চাব পাৰে। এইবিলাক কাষত আপোনালোকে এইবিলাক হোটেল চোটেল কিবা কিবি বনাই আছে, বহুতখিনিতে মানে কি আপডেট কৰিয়ে আছে আৰু মানে ইয়াতে আৰু মানে পিছলৈকে আৰু ভাল মানে বস্তু বনাব বুলি মানে কি শুনিছোঁ। আৰু মেনেজাৰটো ক'লে যে আৰু ভাল বস্তু বনাই আছোঁ আমি, এনেকৈ আহিব দিছে কেতিয়াবা। মানে আপোনালোকে মানে জাষ্ট মানে ফ্ৰীতে ফটোশ্বুটে তুলিব পাৰে। আমি এনেকৈ মানে কি জাষ্ট পাৰ্মিশ্যন লৈ মানে কেনেকৈ থাকিব, মানে ফটোশ্বুটটো লৈছোঁ আৰু
আৰু মানে ভালো পায় তেওঁলোকে ফটো চটো কৰিলে মানে সিহঁতৰ পাব্লিচিটি হৈ যায়তো মানে এডভাৰটাইজ টাইপ মানে কেনেকৈ স্পনচৰ কৰাৰ দৰে হয় বাকী আৰু আমি চালোঁ যেতিয়া এতিয়া আৰু ঘৰলৈ যাওঁ বাই বাই গাইজ এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু বাই বাই টাটা